নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ এটা অতি ইম্পৰ্টেণ্ট টপিক সি পৰ্টছ অফ ইণ্ডিয়াৰ বিষয়ে আলোচনা কৰিম। সি পৰ্টছবোৰ ইম্পৰ্টেণ্ট কাৰণ 95% ইম্পৰ্ট এক্সপৰ্ট এই পৰ্টসমূহৰ যোগেদি কৰা হয়। ভাৰতত 13টা মেজৰ পৰ্ট আৰু 200তকৈও বেছি মাইনৰ পৰ্ট আছে। ভাৰতত থকা মেজৰ পৰ্টবোৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকে আৰু যিবোৰ মাইনৰ পৰ্ট সেইবোৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকে। ভাৰতত থকা মেজৰ পৰ্টবোৰক দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল ইষ্টাৰ্ণ পৰ্টছ আৰু আনটো হ'ল ৱেষ্টাৰ্ণ পৰ্টছ। এতিয়া আমি প্ৰথমতে ইষ্টাৰ্ণ পৰ্টবোৰ চাম। প্ৰথমটো পৰ্ট হ'ল কলকাতা পৰ্ট। এইটো আছে ৱেষ্ট বেংগলত। ইয়াৰ নতুন নামটো হ'ল শ্যামা প্ৰসাদ মুখাৰ্জী পৰ্ট আৰু এইটো ভাৰতত থকা একমাত্ৰ পৰ্ট যিটো ৰিভাৰ ফ্ৰণ্টত আছে আৰু সেই নদীখন হ'ল হুগলী ৰিভাৰ। আৰু এইটো ভাৰতৰ আটাইতকৈ পুৰণা পৰ্ট যিটো বৰ্তমান এতিয়ালৈকে কাৰ্যক্ষম অৱস্থাত আছে। দ্বিতীয়টো পৰ্ট হ'ল পাৰাদ্বীপ পৰ্ট। এইটো আছে উৰিষ্যাত। তৃতীয়টো পৰ্ট হ'ল বিশাখাপট্টনম পৰ্ট। এইটো আছে অন্ধ্ৰপ্ৰদেশত আৰু এইটো ইণ্ডিয়াছ অল্ডেষ্ট শ্বিপয়াৰ্ড হয়। এতিয়ালৈকে উল্লেখ কৰা 1, 2, 3 এই তিনিটা পৰ্টেই হ'ল প্ৰাকৃতিক পৰ্ট। এতিয়া আহোঁ 4 নম্বৰটো পৰ্ট। এইটো হ'ল ইন'ৰ পৰ্ট। এইটো আছে তামিলনাডুত। 5 নম্বৰটো পৰ্ট চেন্নাই পৰ্ট। ইও তামিলনাডুত আছে। 6 নম্বৰ টুটিকৰিণ পৰ্ট। এইটো আছে তামিলনাডুত। 4, 5, 6 এই তিনিটা হ'ল আৰ্টিফিচিয়েল পৰ্ট আৰু এই তিনিটা পৰ্টেই আছে তামিলনাডুত। এতিয়া আহোঁ আমি ৱেষ্টাৰ্ণ পৰ্টছ। প্ৰথমটো পৰ্ট হ'ল কাণ্ডালা পৰ্ট। এইটো আছে গুজৰাট আৰু ইয়াৰ নতুন নাম হ'ল দীনদয়াল পৰ্ট। দ্বিতীয়টো হ'ল মুম্বাই পৰ্ট। ই আছে মহাৰাষ্ট্ৰত। এইটো হ'ল আটাইতকৈ ডাঙৰ পৰ্ট। 3 নম্বৰটো হ'ল জৱাহৰলাল নেহেৰু পৰ্ট। এইটো আছে মহাৰাষ্ট্ৰত আৰু এইটো ৱেষ্টাৰ্ণ পৰ্টসমূহৰ ভিতৰত একমাত্ৰ পৰ্ট যিটো আৰ্টিফিচিয়েল হয়। 4 নম্বৰটো পৰ্ট হ'ল মৰ্মগাঁও পৰ্ট। এইটো আছে গোৱাত। 5 নম্বৰটো হ'ল মেংগলুৰু পৰ্ট। এইটো আছে কৰ্ণাটকাত। 6 নম্বৰটো হ'ল কোচি পৰ্ট। এইটো আছে কেৰেলাত। আৰু এটা ইম্পৰ্টেণ্ট পৰ্ট মুন্দ্ৰা পৰ্ট। এইটো হ'ল বিগেষ্ট কমাৰ্চিয়েল পৰ্ট আৰু বিজিএষ্ট কণ্টেইনাৰ পৰ্ট। আজিলৈ ধন্যবাদ।